তো নমস্কাৰ। আজি এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল, মানে মোৰ যিকেইটা পোৱালি আপোনালোকক দেখাইছোঁ, এই পোৱালিকেইটা আজি দুটা মানে একদম মানে অৱস্থা বেয়া হৈ গ'ল। দুটা নাই বুলি ক'ব পাৰি, দুটা পোৱালি মৃত্যু হ'ল। আৰু ইয়াৰ কাৰণটো হ'ল যে যি বাহিৰা বস্তু তেহেঁতি এটেক কৰিলে, গতিকে বহুতেই বেয়া লাগিছে। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিব পাৰিছে পোৱালিকেইটা ধুনীয়াকৈ লহপহ হৈ বাঢ়ি আহিছিলে, আৰু মই পুখুৰীত কালি সিহঁতক এৰিছিলোঁ, আৰু তাৰ মই এইটো ভিডিঅ' আপোনালোকক দেখাইছোঁ। আৰু আজি মই ভিডিঅ' নকৰিলোঁ, মানে সদায় আগতে তেহেঁতক আগতে যেনেকৈ চৰি থাকে তেনেকৈ তাহাঁতি চৰিছিলে। আৰু তেনেকৈ আচলতে অকলশৰে চৰিব দিয়া হয়, গোটেইকেইটা পোৱালি একেলগে। ডাঙৰকেইটাৰ লগত চৰিব দিয়া নহয় বা দিয়া হোৱা নাছিলে, অকলশৰে চৰি আছিলে ঘৰৰ কাষতে, সদায় যেনেদৰে চৰি থাকে। কিন্তু আজি কি হ'ল, দুপৰীয়া যিহেতু যেনক খানা দিলোঁ, খানা দিয়াৰ পাছত মানে 2 ঘণ্টামানৰ পিছত আমি যেতিয়া পোৱালিকেইটা চাব যাওঁ, তেতিয়া দেখিছোঁ দুটা পোৱালি নাই। আৰু আহি ভিতৰৰ ফালে চাওঁ, গাঁৱৰ ফালে মানে ভিতৰলৈ সোমোৱাৰ ওচৰতে আৰু দুটা পোৱালি মৃত্যু হৈ আছে। ডিঙি চিঙি নাই এটা পোৱালিৰ, আৰু এটা পোৱালি একদম মানে অৱস্থা বেয়া, ফালি কৰি একদম মানে পেটু চেটু একদম উলিয়াই থৈ দিছে। আৰু মানে বাহিৰা বস্তু বুলিয়ে ক'ব লাগিব। থাকে আমাৰ ইয়াত পায় বাহিৰা বস্তু, যিটো আমি গম পায়েই আৰু বাৰীত কি থাকে। চ' সিহঁতি বহুত অসুবিধা দিয়ে, ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি, কিন্তু উপায় নাই, দুৰ্ভাগ্য। গতিকে হৈ গ'ল, বহুত ভালদৰে ৰাখিছিলোঁ সিহঁতক। তাৰ 2 দিনৰ আগতে মোৰ এটা পোৱালি হেৰাই গ'ল, মানে গঁৰালটোৰ তলত ফুটা এটা আছিলে, সেই ফুটাটো মানে ৰাতি মাৰিবলৈ নহ'লে, থাকি গ'ল ভুলৰ কাৰণ, মানে ভুলতে থাকি গ'ল, আৰু তাৰ ফলত মোৰ এটা পোৱালি ওলাই গুচি গ'ল, আৰু তেনেকৈ মোৰ এটা পোৱালি নাইকিয়া হৈ গ'ল। আৰু দুটা আজি এই অৱস্থা। গতিকে সিহঁতকেইটাক মই পেলাই দিলোঁ বাৰীৰ পিছফালে, উপায় নাই আৰু, দুখ লাগিছে। ভালকৈ ৰাখিছিলোঁ খুৱাই বুৱাই, নিশ্চয় আপোনাৰ স্ক্ৰীণত দেখা পাইছেই, ধুনীয়াকৈ চৰিছিলে। কালি মই পুখুৰীত এৰিছিলোঁ, আৰু আজি সেই অৱস্থা। তো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। আৰু এটাই শিকিলোঁ যে মানে ক'ব নোৱাৰি কেতিয়া কি হৈ যায়। প্ৰতিটো সময়তে সিহঁতক মানে প্ৰটেকশ্যনটো এনি টাইম লাগিব, এনি টাইম প্ৰটেকশ্যন লাগিব। আৰু বিনা প্ৰটেকশ্যন মুকলিকৈ আপুনি এৰি দিব নোৱাৰে। তো সেইটোৱে আছিলে ডাঙৰ প্ৰব্লেমটো। গতিকে আজি ভিডিঅ' সেইটোৰ ওপৰতে বনালোঁ যে প্ৰতিটো সময়তে আপুনি চাব লাগিব, প্ৰতিটো সময়ত সিহঁতক কেয়াৰ ল'ব লাগিব। আৰু তাৰ উপৰিও আপোনালোকে সিহঁতক প্ৰটেকশ্যনৰ কাৰণে আপুনি ব্যৱস্থা কৰিব লাগিব। যেতিয়া মানে সৰু হৈ থাকে, সৰু অৱস্থাত প্ৰটেকশ্যনটো মেইনলি লাগিবই লাগিব। চ' মই মুকলিকৈ এৰি দিছিলোঁ, সেইটোৱে মোৰ ভুল হ'ল, একো নহয় বুলি। চ' আজি মোৰ সেই অৱস্থা। তো 2টা পোৱালি মই হেৰুৱালোঁ আজি। কালি পৰহি এটা পোৱালি হেৰুৱাইছোঁ, 3টা পোৱালি মোৰ গ'ল, 9টা পোৱালি আছিলে, বাকী আৰু আছে এতিয়া 6টা পোৱালি। গতিকে তাহাঁতক ভালদৰে ৰাখিব চেষ্টা কৰিম, আৰু ভিডিঅ' বনাই থাকিম। আজি বহুত দুখ লাগিছে, সেইটো কাৰণে এটা ভিডিঅ' বনালোঁ, যাতে আপুনি যদি পোহে ঘৰত এনেকৈ মুকলি কৰি নাৰাখিব। মানে মোৰ ঘৰৰ কাষতে আৰু এই চাইডে, মানে অলপ ইফালে কাষলৈ চাইডত ধুনীয়াকৈ অকণমান পানী আছিলে, পানী হৈ আছিলে, আৰু কাষৰ যিটো ড্ৰেইনেদি পানী গৈ আছিলে, চাফাই পানীটো পৰা লেতেৰা নহয়, কিন্তু অলপ কচু চচু গজি আছিলে, হাবি বন গজি আছিলে, আৰু তাতেই আজি দুৰ্ঘটনাটো হৈ যাব ভবা নাছিলোঁ। গতিকে বহুত বেয়া লাগিছে। তাৰ কাৰণে নেক্সট টাইম সতৰ্ক হ'ম, আৰু আপোনালোকেও এনেকৈ মুকলিকৈ নাৰাখিব, প্ৰটেকশ্যন এনি টাইম ৰাখিবই। অ'কে, ইমানে আছিলে ভিডিঅ'টো, ধন্যবাদ।